নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছো। তো আজি ভিডিঅ'ত আপোনালোকক মই দেখাম আপোনালোকৰ যদি ইউটিউবত 1000 ভিউ আহে আপোনালোকক ইউটিউবে কিমান টকা দিয়ে, আৰু যদি 1 লাখ ভিউ আহে আপোনালোকৰ ইউটিউবে কিমান টকা দিয়ে। আজি ভিডিঅ'ত আপোনালোকক লাইভ প্ৰুফ দেখাম, এনেকা কোনেও নেদেখায়, মই আপোনালোকক দেখাই আছো। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আপোনালোকক মোবাইলে প্ৰথমে মই মোৰ YT ষ্টুডিও ওপেন কৰিলো। সব পাইছে ইউটিউব YT ষ্টুডিও। তো ইয়া সব পাইছে কন্টেন্ট, মই কন্টেন্টত ক্লিক কৰিলো। কন্টেন্টত ক্লিক কৰাৰ পিছত মই তলফালে স্ক্ৰল কৰি আপোনালোকক দেখাম 1k ভিউ থকা ভিডিঅ'ত আপোনালোকক কিমান টকা দিয়ে ইউটিউবে। তো এইটো মোৰ গেমিং চেনেল হয়, আপোনালোকৰ ব্লগ চেনেল হয়তো আপোনালোকক বেছি দিব পাৰে, টেক চেনেলত বেছি দিব পাৰে। মোৰ গেমিং চেনেলত কিমান টকা দিয়ে মই আপোনালোকক দেখাব চেষ্টা কৰিম। তো ইয়া সব পাইছে 1.5k ভিউ এটা আছে মোৰ ভিডিঅ'ত। তো 1.5k ভিউত আপোনালোকৰ ইউটিউবত কিমান টকা দিয়ে। তো ইয়া সব পাইছে 1.5k ভিউ আহিছে। মই এইটো ভিডিঅ'ত মই ক্লিক কৰিলো, কৰাৰ পিছত তলফালে স্ক্ৰল কৰিম। তলফালে স্ক্ৰল কৰি ইয়াত ভিডিঅ' পাৰফৰমেন্সত ক্লিক কৰিম। তো মই ভিডিঅ' পাৰফৰমেন্সত ক্লিক কৰাৰ পিছত আপোনালোকক মই দেখাম। তো ইয়া সব পাইছে 1.5k ভিউ আহিছে এইটো চেনেলত, মানে এইটো ভিডিঅ'ত। তো মই ভিডিঅ' পাৰফৰমেন্সত ক্লিক কৰাৰ পিছত সব পাইছে ইয়াত 1.5k ভিউ আছে। ওয়াচ টাইম যদি চাই আপোনালোকে 19 ঘণ্টা ওয়াচ টাইম আছে, সব পাইছে 19 আৱাৰ্ছ ওয়াচ টাইম। ইয়াত 6টা সাবস্ক্ৰাইবাৰ আছে, মানে এইটো ভিডিঅ'ৰ পৰা মোৰ 6টা সাবস্ক্ৰাইব আহিছে, মানে এইটো ভিডিঅ'ৰ পৰা 6টা সাবস্ক্ৰাইব কৰিছে। লগতে ইয়াত চাব পাইছে ডলাৰ চাইছে আপোনালোকে 0.34 ডলাৰ। আপোনালোকৰ কিমান হ'ব আপোনালোকে গুগলত গৈ কনভাৰ্ট কৰিব পাৰিব। মিনিমাম আপোনাৰ 20ৰ পৰা 22 টকা হ'ব, 20-25 টকা হ'ব আৰু ধৰি লওক 34 ডলাৰ। তো মই আপোনালোকক দেখালো 1.5k ভিউত আপোনালোক ইউটিউবে কিমান টকা দিছে। তো এতিয়া যদি মই আপোনালোকক দেখাওঁ 1 লাখ ভিউত আপোনালোকক ইউটিউবে কিমান টকা দিব, 1,20,000 ভিউত আপোনালোকক ইউটিউবে কিমান টকা দিব, বা 1 লাখ ভিউত আপোনালোকক ইউটিউবে কিমান টকা দিব। তো ইয়াত চাব পাইছে মোৰ এটা ভিডিঅ'ত 1.2 লাখ ভিউ আছে, মানে 1,20,000 21,000 ভিউ আছে। তো ইয়াত কিমান টকা দিছে ইউটিউবে মই আপোনালোকক দেখাম লাইভ প্ৰুফ। এনেকৈ আপোনালোক কোনেও নেদেখায়, মই যেনেকৈ দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। তো ইয়াত চাব পাইছে 1.2 লাখ ভিউ আছে মোৰ এইটো ভিডিঅ'ত, 1.2k ওয়াচ টাইম আছে। তো সাবস্ক্ৰাইব যদি চাই আপোনালোকৰ 153 সাবস্ক্ৰাইব আছে। তো আপোনালোকক মই দেখাম এতিয়া ডলাৰ কিমান দিয়ে, মানে ইউটিউবে আপোনালোকক 1,20,000 ভিউত ডলাৰ কিমান দিছে মোক। ইয়াত যদি আপোনালোকৰ চাইছে 41 ডলাৰ, 41.51 ডলাৰ মোক ইউটিউবে দিছে 1,20,000 ভিউত। 41 ডলাৰ ইণ্ডিয়ান ৰুপিজ কিমান হ'ব আপোনালোকক গুগলত গৈ মই কনভাৰ্ট কৰি দেখাম। তাৰ আগতে আপোনাৰ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আপোনাৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ইউটিউবত পাই থাকিব। আৰু যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰিব নাপাহৰিব। তো বলক এতিয়া মই আপোনালোকক 41 ডলাৰ কিমান হয় ইণ্ডিয়ান ৰুপিজ মই আপোনালোকক গুগলত গৈ দেখাম। তো চাব পাৰিছে মই গুগল ওপেন কৰিলোঁ। ওপেন কৰাৰ পিছত ইয়াত চাব পাৰিছে মই 41 ডলাৰ মাৰিলোঁ ইণ্ডিয়ান ৰুপিজ। তো চাব পাৰিছে 3,600 টকা আপোনাক 41 ডলাৰত ইউটিউবে দিয়ে। তো এনেকুৱা ধৰণৰ কোনো নেদেখায় আপোনালোকক, মই যেনেকৈ দেখালোঁ। তো ভিডিঅ'টো ভাল পাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, ফেচবুকত চাই যদি ফ'ল' কৰিব নাপাহৰিব। তো আজিলৈ ইমানে, থেংক ইউ ফৰ ৱাচিং।